আকাশৰ চন্দ্ৰমা যিমান দিন থাকিব পৃথিৱীত পেলাব ছায়া তোমাৰ মোৰ মৰম চেনে যিমান দিন থাকিব কন্দুৱাই থাকিব হিয়া কেলা হেল্ল' বন্ধুসকল ওয়েলকাম টু বেক মাই চেনেল কমেডি ৰূপম ব্লগছ তো আজিও শুনা মই আপোনালোকক চাইৰি কিন্তু আজিও লৰমাৰিয়ে কম ৰখি পেলাই নহয় কিন্তু তো বন্ধুসকল আৰম্ভ কৰোঁ ব্লগ তেন্তে যাওঁ 1 2 3 গো কল্পনা কবিতা চাকিতেল হলিতা কলিজা তেজৰে চাকি ইমান আশা কৰি নেপাব লাগিলে কি কৰিম সংসাৰত থাকি থুপি থুপি কৰি বিলাহী লাগিলে উলমি লাগিলে লাও ইমান আশা কৰি নেপাব লাগিলে সঁচাকৈ লাগিব হাও ফুল মই নহলো ফুলি থাকিবলৈ ডালত পেলাবলৈ কলি হৰব যেন নহলো মই আগে জানিবলৈ তুমি এৰি দিবা বুলি ভাগৰি গৈছো লৰ মাৰি ভাগৰি গৈছো ৰে বন্ধুসকল বন্ধুসকল ভাগৰি গৈছো লৰ মাৰি ৰখি লওঁ দে ৰখি কেনে কওঁ দেই আজি ৰাতি সপোনত সোণৰে কাৰেঙত দুয়ো বহি ধেমালি কৰোঁ ৰাতিপুৱা শুই উঠি মনত পৰে প্ৰতি উচুপি কান্দো আৰু এটা চাৰি কম মানে ছোৱালীবিলাকে কোৱা চাৰি হা শুনিব দেই ছোৱালীবিলাকে আগতে খুব ব্যৱহাৰ কৰিছিলে যেতিয়া চিঠিৰ যুগ আছিলেতো তেতিয়া মানে খুব ব্যৱহাৰ কৰিছিলে এইটো চাৰি মানে চাৰিটো হ'ল আশাৰে মন্দিৰত কিয় সোমাইছিলা সোমাব নোৱাৰা যদি মৰমৰ প্ৰতিমা কিয় সজাইছিলা পূজাৰী নোহোৱা যদি ছোৱালীবিলাকে বহুত ব্যৱহাৰ কৰিছিলে এইবিলাক মোকে এৰি আনলৈ যদি যোৱা মৰমি কিনো কাল সুখেৰে খাবা হাতত লাখুটি কান্ধত জুলুঙা লৈ ভিক্ষা কৰিবলৈ যাবা বন্ধুসকল ভিডিঅ' বনোৱা হৈছে এক্সাৰচাইজো হৈছে আৰু এক গলিমে দৌ চিকাৰ বুলি কয় যে তেনেকুৱা হৈছে আৰু কি কৰিব ভালেই হৈছে যি হৈছে ভালেই হৈছে নহয় জানো বন্ধুসকল লৰ মাৰি ভাগৰি গৈছোঁ কিন্তু নেৰো মই যিমান ভাগৰ লাগিলেও নেৰো মই ছোৱালীৰ ভিতৰত যাকে মই ভাল পাওঁ সি কেলা নহয় ভুল হৈ গৈছে ফুলৰে মাজত যি ফুল ভাল পাওঁ সিও থাকে কাঁইটৰ মাজত ছোৱালীৰ ভিতৰত যাকে মই ভাল পাওঁ সিও থাকে বাঘৰ মাজত আকাশৰ চন্দ্ৰমা যিমান দিন থাকিব পৃথিৱীত পেলাব ছায়া তোমাৰ মোৰ মৰম চেনে যিমান দিন থাকিব কন্দুৱাই থাকিব হিয়া কেলা চলো পদূলিৰ মুখতে চেনিকল এজুপি মৰমত নেকাটো পাত
তোমাকে আনিম বুলি কোৱা মই নাছিলোঁ, সমাজত নিদিবা লাজ কেলা। চকুলে চকু যায়, মাতিবৰ মনে যায়, মাতিলেও নামাতা কিয়? বাগে চোৱা দিছোৱা মোৰ চকুলে, কিনো জগৰ লগালো ক? গোলাপ নিচিঙিবা কাঁইটৰ মাজত, পদুম নিচিঙিবা পানীত, অতীতৰ কথাবোৰ মনত পেলাই নাথাকিবা, দেহা নকৰিবা হানি। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত কষ্ট কৰি আছোঁ, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাইডৰ বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব।